আৰু এতিয়া ৰাতিপুৱা 8টা বাজিত গ'লে আজি অলপ উঠা দেৰি হ'ল তাৰপাছতে মই এতিয়া খাম চাহ খোৱা হোৱাই নাইকিয়া চাহত এয়া বনাইছোঁ পিঠা আৰু বিস্কুট এয়া দিয়ে চাহ খাম এতিয়া আৰু তাৰপাছতে মই আপোনালোকক এযোৰ কাপোৰ দেখাম মই কাপোৰ এযোৰ লৈছিলোঁ সেইদিনাখন বেছি ষ্টাইল কাপোৰ নহয় চিম্পুল কাপোৰে হয় আৰু তাৰপিছত মই আপোনালোকক দেখাম কিছুমান চিম্পুল কাপোৰৰ কালেকশ্যন কাপোৰ কিছুমান মোৰ ভাল লাগিছে আৰু মই ভাবিলোঁ আপোনালোককো দেখাম মই লোৱা নাই জাষ্ট আপোনালোকক দেখামহে আৰু বলকচোন মই আপোনালোকক কাপোৰযোৰ দেখাম মই কি কাপোৰ লৈছোঁ তাৰপাছত মই কালেকশ্যন কিছুমান দেখাম এইযোৰ কাপোৰ হয় এইযোৰ কাপোৰ লৈছিলোঁ সেইদিনাখন বেপাৰী এজন আহিছিলে তেওঁৰ পৰা ল'লোঁ বেছি ষ্টাইলিছ নহয় চিম্পুল কি পলি পাট নে কি বুলি যে কয় সেইযোৰ কাপোৰ হয় এইযোৰ মই খুলি দেখাইছোঁ এইখন হৈছে চাদৰখন এইটো ভিতৰৰ চাইডটো হয় এইযোৰ দেখিবলৈ ভাল লাগিছে কাৰণে ৰাখিলোঁ আৰু চিম্পুল কাপোৰ বুলি মোৰ ভাল লাগে ষ্টাইলিছ কাপোৰ মই ভাল নাপাওঁ ইমান এনেকুৱা চিম্পুল কাপোৰে ভাল লাগে আপোনালোকৰ কেনেকুৱা ভাল লাগে জনাবচোন মই হ'লে চিম্পুল কাপোৰে ভাল পাওঁ আৰু এইটো আৰু এখন হৈছে মেখেলাখন আৰু ব্লাউজৰ পিচটো ভাল লাগিছে গোটেইটোতে সৰু সৰু বুটা আছে এইটো ব্লাউজৰ পিচটো আৰু ইয়াতে চাদৰৰ পাৰি এইটো চাদৰৰ পাৰি নলগাওঁ মই নলগালেই ভাল পাওঁ বেছিকৈ লোৱাৰ দিনাখন খুলি খালি একেবাৰে কাপোৰৰ অৱস্থা নাই সেয়াই আৰু কিছুমান মই কাপোৰৰ কালেকশ্যন দেখাম বুলি কৈছিলোঁ সেই কিছুৰো আপোনালোকক দেখাম আপোনালোকে কেনে পায় মোক জনাবচোন আৰু এইকেইডাল কি দেখিছে এইকেইডাল মালা আমাৰ বিয়াৰে মালা হয় এতিয়া 4 বছৰেই হ'লহি এতিয়ালৈকে ৰাখিছোঁ চিন হিচাপে আৰু সেনেকুৱা কিছুমান বস্তু ৰাখিবলৈ মন যায় পুৰণা হওক বহুদিনীয়া বস্তুবিলাক তাৰপাছতে কিনো ক'ম নহয় জানো তাৰপিছতে আৰু যোনবিলাকে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকক চৰি যোনবিলাক বুলি কৈছোঁ সকলে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো এনেকৈ চাই থাকিব শেষলৈকে চাব আৰু যোনলোকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব তেতিয়াহে ভাল লাগিব আৰু ছাবস্ক্ৰাইব কৰিলে মানে বা মোৰ ভিডিঅ'টো চালে মানে নিজৰ ভিতৰত এটা এক্সাইটমেণ্ট আহি থাকে তেনেকৈ আৰু তেতিয়াহে আগবাঢ়িব মন যায় মনৰ ভিতৰত বহুত ভাল লাগে মানে মোৰ চেনেলটো চবেই চাইছে মোক চবেই আঁকোৱালি লৈছে নহয় জানো সেইটো চবৰে ফিলিংটো আহে সেইকাৰণে ভাল লাগিছে মোক আঁকোৱালি লোৱাৰ বাবে এনেকৈ মোক আঁকোৱালি লৈ থাকিব আৰু মই নতুনকৈ আহিছোঁ চবেই সহায় জনাবচোন আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাবচোন সকলোৱে চোৱা নাই চাব নতুনকৈ যোনবিলাক আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম আৰু সেয়া আজি ভিডিঅ'টোত আছিলে বলকচোন মই আপোনালোকক কাপোৰৰ কালেকশ্যন কিছুমান দেখাওঁ বলক